Hello everyone, আজি দিনটো আৰম্ভণি কৰিছোঁ এক ৰঙা চাহৰ সৈতে। তাৰ পিছত কালি নিউজ পেপাৰ এনালাইচিছ পেইণ্টিং হৈ আছিল, তো আজি ৰাতিপুৱাই আৰম্ভ কৰি লৈছোঁ নোটছ প্ৰিপেয়াৰ কৰিবলৈ, কাৰণ এক্সামবোৰ আহি আছে। এক্সামবোৰৰ কাৰণে অলপ হ'লেওতো পঢ়িব লাগিবই। এইকেইদিন ফেষ্টিভেল বুলি অলপ পঢ়া হোৱা নাই, তথাপিতো আজিৰ পৰা আকৌ পঢ়াত বহিছোঁ আৰু। তাৰপিছত পঢ়ি থাকোঁতেই পাপাই আনি দিলে স্মুথি, সেয়া অলপ খাই ল'লোঁ, খাই অলপ এনাৰ্জি গোটাই আকৌ পঢ়াত বহিলোঁ। তাৰপিছতে গা ধুই অলপ ৰ'দত বহি আছোঁ। ৰ'দত বহি অলপ ভাগৰ লাগিলে। তাৰপিছত দুপৰীয়া মায়ে লাঞ্চত বনাইছিল মাছ, বেঙেনা ভেন্দি ফ্ৰাই আৰু মাছৰ তৰকাৰী। তাৰপিছত অলপ শুই লৈ ইভিনিং খালোঁ ৰিং পাপৰ। তেন্তে হ'লে আজিলৈ বাই বাই।